নমস্কাৰ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভালে আছেনে আপোনালোকে? মই বৰ্তমান ভালে আছো। আজি অকল মাতটোহে অলপ ভাঙি আছে, মানে মূৰৰ বিষ হৈছিলে। মূৰৰ বিষৰ কাৰণে এদিন উঠিবই নোৱাৰিলো, দিনটো শুইয়ে থাকিলো। গৰম বহুত পৰিছে, সেইটো কাৰণে চাগে ইমান মূৰৰ বিষ হৈছে। আৰু মানে মোৰ প্ৰেছাৰটো একেবাৰে ল' হৈ গৈছিল, সেইটো কাৰণেও বাৰু যি কি নহওক আপোনালোকে ভালদৰে থাকিব, যিহেতু গৰম বহুত পৰিছে। ভালদৰে খোৱা বোৱাবিলাক কৰিব, গৰম হ'লেও খোৱা বোৱাবিলাকত অৱহেলা নকৰিব, তেতিয়া ভালদৰে থাকিব পাৰিব। আৰু ময়ো চেষ্টা কৰিম ভালদৰে খোৱা বোৱাবিলাক কৰিবলৈ, ভালদৰে স্বাস্থ্যৰ প্ৰতি যতন ৰাখিবলৈ। তাকে কিনো পাৰোঁ আপোনালোককো দেখুৱাওঁ দিনটো আজি মানে ৰাতিপুৱাৰ পৰাই মামাই ফোন কৰি সিহঁতৰ ঘৰত মাতি আছে। মই ৰ'দ দি থকাৰ কাৰণে যোৱা নাই। কাৰণটো কি জানেনে বাৰু আপোনালোকে? মায়ে গালিয়ে পাৰিব এতিয়া মোক, মামা ঘৰত যাওঁ বুলি ক'লে গালি নাপাৰে, কিন্তু তাত যোৱা কাৰণটো ক'লেতো নিশ্চয় গালি পাৰিব। কাৰণ তাত গৈ পুখুৰী সিঁচিমগৈ, মাছ ধৰিম। মানে পুখুৰী এটা আছে, বেছি পানী নাই বাৰু, অলপ সিঁচিলেই শুকাব। ভাইটি এটাৰ লগতে সিঁচিম বুলি ভাবিছোঁ, আৰু কোন কোন আহে নাজানো। আৰু মামাহঁতে আগতে এবাৰ সিঁচিলে, বহুত মাছ পালে আগৰবাৰত। এতিয়া আকৌ মাছ সোমাই আছে। মানে পুখুৰীটো পথাৰখনৰ ওচৰত, পথাৰত যিহেতু পানী শুকাই যায় আৰু গোটেই মাছখিনি সেই পুখুৰীটোতে জমা হৈ যায়, বহুত মাছ পোৱা যায়। ওচৰতে আমাৰ মামা ঘৰটো। ভাবিছোঁ চাগে বহুত দূৰত নেকি বুলি, নহয়, ওচৰতে, অকণমান গ'লে পায়গৈ। তাকে ভাবিছোঁ তাতে যাওঁ, পুখুৰীটো সিঁচোগৈ, আৰু কেনেকৈ কি কৰোঁ আপোনালোককো দেখুৱাম, যদিহে ভালদৰে মোবাইল ধৰি দিব পৰা মানুহ পাওঁ তাত, নহ'লেতো এনেই থুলমূলকৈ দেখুৱাই থ'ব লাগিব। হ'লেও বাৰু চেষ্টা কৰিম ভালদৰে দেখুৱাবলৈ। তেন্তে মই গৈ লওঁ এতিয়া, একেবাৰে মাছ মৰা ঠাইতে লগ পাম। মামা ঘৰত আহি পালোহি এতিয়া। মই সিঁচিবলৈ অহা পুখুৰীটো এইটোৱেই, দেখিছেনে বাৰু আপোনালোকে? বহুতেই পানী আছে, অলপহে আছে বুলি কৈছিলোঁ মই। আৰু কি জানেনে বাৰু আপোনালোকে? মামাই মোক ফোন কৰোঁতে কৈছিলে যে পানী অলপ আছে, সেইটো কাৰণেহে মই আহিছিলোঁ। সি মানে মোক মিছা কথা কৈ মাতিলে, আৰু গ'লোঁ যেতিয়াতো মাছ ধৰিমেই মই, তাকে সিঁচালোঁ। আৰু এতিয়া পানী শুকালে বাৰু, মাছ ধৰিব পৰা অৱস্থাত হ'লগৈ। আৰু এইফালে মই মেটেকাবিলাক চফা কৰি লৈছোঁ মাছ ধৰিবৰ কাৰণে, আৰু লাহে লাহে মাছ ধৰা ষ্টাৰ্ট কৰি দিছোঁ, যিহেতু পানী শুকাইছেই। দেখিছে আপোনালোকে, মাছবিলাক ধৰিব পাৰিছেই চাগে। এইফালে এটা মাগুৰ মাছ ওলাইছে, তাকে মই দাইজন আৰু মামাক দেখাই আছোঁ। আপোনালোকে মাছ ধৰি ভাল পায়নে বেয়া পায় জনাবচোন। মই কিন্তু মাছ ধৰি বহুত বেছি ভাল পাওঁ, সেইটো কাৰণে মাছ বুলি ক'লে ৰখিব নোৱাৰোঁ। আজি ইয়াত শিঙৰা মাছেই বেছি ওলাইছে, আৰু শিঙৰা মাছে চবকে ফুটি অৱস্থা বেয়া কৰি দিছে। মোকতো মানে কেইবাটাও ফুটিলে, সেইটো কাৰণে মই লাহে লাহে ধৰি আছোঁ। আৰু আপোনালোকক শিঙৰা মাছে ফুটি পাইছে নাই পোৱা নাজানো, কিন্তু বহুত বিষ হয় শিঙৰা মাছে ফুটিলে। মানে যাক ফুটিছে তেওঁ গম পাব নিশ্চয়। আৰু এইফালে কি হৈ আছে আপোনালোকে ধৰিব পাৰিছেনে বাৰু? মানে মাগুৰ মাছটো যে ওলাইছিলে, সেই মাছটো মই ধৰিম বুলি কৈ আছিলোঁ, কিন্তু দাইজনে ধৰিলে। তো মই দাইজনক কৈছোঁ যে আপুনি আকৌ ইয়াত দি দিয়ক, মই ধৰিহে আকৌ তাত থ'ম মানে। এইফালে চাওকচোন, এজনী কি মাছ, ইমান মৰম লগা। কি মাছ হয় নাজানো, কিন্তু ইমান মৰম লাগিলে, সেইটো কাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এইফালে আমি পোৱা মাছবিলাক ধুই আছোঁ এতিয়া। মামা ঘৰৰ পৰা আহিলোঁ এতিয়া মাছ ধৰি মেলি, আৰু মাছ কিমান পালোঁ আপোনালোকে দেখিলে। আৰু মাগুৰ মাছটো যে পাইছিলোঁ, সেইটো মোকেই দিলে, মই লৈ আহিলোঁ সেইটো।
আৰু মই এতিয়া বনাব লৈছোঁ ইডলি পিঠা। যিহেতু কাইলৈ আমাৰ পথাৰত ৰোৱনী মাতিছে, ৰুব দিছে। ৰোৱনীৰ কাৰণে ভাবিছোঁ ইডলি পিঠাকে বনাওঁ। ঘৰত কিবা এটা বনাই খুৱাব পাৰিলে নিজৰে ভাল লাগে দিয়কচোন। আৰু দোকানৰ বস্তুবিলাক খাই খাই সকলোৱে আমনি পাইছেগৈ আৰু নহয় জানো। ঘৰত বনালে খায়ো ভাল লাগে, সেইটো কাৰণে ভাবিছোঁ ইডলি পিঠাকে বনাওঁ। আৰু বনাওঁ যিহেতু ভাবিছোঁ আপোনালোককো দেখুৱাওঁ অলপ, কিয়নো ৰাতিপুৱাৰ পৰা মই কি কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ। তেনেহ'লে বলক ভিডিঅ'টো চাই যাওঁ শেষলৈকে। এয়া মই ইডলি পিঠা বনাবলৈ এটা ডাব নাৰিকল সৰু সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ পিঠা। পিঠা আমি ঘৰত সাধাৰণ যিটো চাউলেৰে ভাত খাওঁ সেইটো চাউলৰ পিঠা হ'লে হ'ব। আৰু এটা আমুল তাজা গাখীৰ আৰু চেনি, এইকেইটা বস্তু হ'লেই আমি ইডলি পিঠা বনাবলৈ পাৰিম সহজতে। আৰু মই এতিয়া নাৰিকল আৰু চেনি পিঠাগুড়িখিনিৰ লগত ভালদৰে মিহলি কৰি লৈছোঁ। তাৰ পাছত ইয়াত গাখীৰ এড কৰি দিছোঁ। গাখীৰৰ সলনি আপোনালোকে পানীও ব্যৱহাৰ কৰিব পাৰিব। মই অলপ খাবলৈ ভাল হ'বৰ কাৰণে গাখীৰ এড কৰিছোঁ। আৰু মই এতিয়া ইডলি ষ্টেণ্ডটোত অলপ ৰিফাইন তেল সানি লৈছোঁ, যাতে পাছত এৰুৱাবলৈ সহজ হয়, লাগি নধৰে। আৰু এতিয়া আপোনালোকে ভিডিঅ'ত দেখাৰ দৰে হেতা এখনেৰে অলপ অলপকৈ দি লৈছোঁ। তাৰ পাছত কুকাৰত অলপ পানী দি তাৰ ওপৰত মই ষ্টেণ্ডটো বহাই দিছোঁ আৰু ঢাকনখন মাৰি দিম। আৰু এয়া দেখিছে 10 মিনিটমানৰ পাছতে মোৰ পিঠা ৰেডি হৈ গ'ল। আৰু এতিয়া এনেদৰে এখন চামুচেৰে মই পিঠাটো এৰুৱাই লৈছোঁ। দেখিছে আপোনালোকে অলপো লাগি ধৰা নাই। সেইটো কাৰণে মই ৰিফাইন লগাই লৈছিলোঁ, নহ'লে ৰিফাইন লগাই নোলোৱা হ'লে অলপ লাগি ধৰিলে হ'লে। এইফালে ৰোৱনীসকলে ৰুই আছে আৰু এইটো পপুলা দেখিছেনে বাৰু কেনেদৰে জিভা উলিয়াই আছে ভিডিঅ' কৰাৰ কাৰণে। আৰু পথাৰত ভালদৰে ভিডিঅ' কৰা নহ'ল, ৰুলোঁ যিহেতু ভালদৰে দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, হ'লেও আৰু অলপ ভিডিঅ' কৰি ৰাখিলোঁ, তাকে দেখাইছোঁ। পথাৰৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল, খাই বৈ আজৰি হৈ অলপ শুই ল'লোঁ। ভাগৰ লাগিলে, ভিডিঅ' কৰিবৰ কাৰণে আমনিও লাগিলে। আৰু এতিয়া গধূলিয়ে হ'ল, ভিডিঅ'টো এতিয়াহে মই আকৌ আৰম্ভ কৰিব লৈছোঁ। মানে আজি এটা কেকৰ অৰ্ডাৰ আছে। আজি বনামহে, কাইলৈৰ কাৰণে আছে। আজিয়ে বনাই থ'ম, কাইলৈ সোনকালে লাগে যিহেতু ৰাতিপুৱা টাইম নাপাব পাৰোঁ, আকৌ পথাৰলৈ যাব লাগিব। সেইটো কাৰণে আজি ৰাতিয়ে বনাই থৈ দিওঁ। তাকে ভাবিছোঁ আপোনালোককো অলপ দেখুৱাওঁ। যদিহে মোবাইল ধৰি দিয়া মানুহ পাওঁ দেই, নহ'লেতো ভালদৰে দেখুওৱা নহ'ব। হ'লেও শেষত হ'লেও অলপ মই নিজে ভিডিঅ' কৰি দি দিম, চাব আপোনালোকে। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন। যদিহে ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে মোৰ ভিডিঅ' চাইছে বাৰু, কিন্তু বহুতে ছাবস্ক্ৰাইব কৰি দিয়া নাই, কৰি দিবচোন, ভাল লাগিব তেতিয়া অলপ। তেন্তে আজিলৈ হ'ব, বাই বাই।